সেয়া আজি ওলাইছোঁ এফালে যাম বুলি আৰু আপোনালোককো ক'ত যাম কি কৰোঁ ক'ম সকলোখিনি ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ফেচবুক পেজত চাই আছে পেজখন ফ'ল' কৰি যাব। আৰু সেয়া আজি আহিছোঁ আমি হেঙেৰাবাৰীত থকা DC অফিচৰ ওচৰতে একদম নিচেই কাষতে আছে আপোনাৰ পাৰ্ক এখন খুলিছে অমৃত উদ্যান বুলি কয় আৰু ইয়াতে আহিছোঁ। আচলতে পাৰ্কখন খোলা এবছৰমানেই হ'ল চাগে, সম্পূৰ্ণ কিমান দিন হৈছে মই ইমান নাজানো, তথাপিতো এবছৰমান হ'ব লাগে। আৰু পাৰ্কখন খোলাৰ পৰা আমাৰ এখেতে কৈয়ে আছে যে এদিন যাম ওলাবা, কিন্তু আমাৰ মানে গৰমৰ কাৰণে মোৰ খুব এটা যাবলৈ মন যোৱা নাছিলে। কিন্তু ইয়াত গৈ পেলাই খুব ভাল লাগিলে। গৰম অনুভৱটো নহ'লেই আৰু আচলতে গৰম বুলি ঘৰতহে কোৱা হয়, কিন্তু ওলাই গ'লে গৰমটো অনুভৱ তেনেকৈ নহয়েই। এয়া আমাৰ এগৰাকীক নমাই দিছোঁ আৰু তাই ইমানেই ভাল পাইছে। তাই একচুৱেলি কোচত উঠি থাকি মানে ক'ৰবাত গ'লে ভালেই পায়, কিন্তু ইয়াত গৈ পেলাই তাই আকৌ ভাল পোৱা নাই দেই কোলাত উঠি থাকি, নামিবলৈ বিচাৰি আছিলে। নমাই দিলোঁ আৰু তাইৰ কাৰণে যিহেতু গৈছোঁ অলপমান ফুৰাবলৈ লৈ যাওঁ বুলি এয়া নামি পেলাই অকলে অকলে খোজকাঢ়ি ঘূৰি ফুৰিছে। আৰু এটা কথা জানেনে, পাৰ্কখনৰ ভিতৰখন ইমান ধুনীয়া, মানে বিশেষকৈ তাৰ পৰিৱেশটো ইমান সেউজীয়া আৰু বহুত ধুনীয়া। মানে ৰাতি একেবাৰে সন্ধিয়া সময় হৈছে আমি যাওঁতে, মানে কিবা এটা পৰিৱেশটো ভাল লাগি গৈছে দেখি পেলাই। চবফালে লাইট আৰু গান লগাই থোৱা থাকে, ইমান ভাল লাগে। তাই গান শুনি পেলাই নাচিছেও, কিবা এটা মানে ভাল লাগি গৈছে গৈ পেলাই। আপোনালোকো যদি গুৱাহাটীত আহে কেতিয়াবা আৰু যদি গুৱাহাটীতে থাকে তেতিয়াহ'লে নিশ্চয় পাৰ্কখনত এবাৰ আহিব, ভাল লাগিব আপোনালোকৰ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ এইফালেদি উঠি গৈছোঁ আমি আৰু বহুতখিনি জেগা, মানে বহুত এটা ডাঙৰ এৰিয়া হয় পাৰ্কখন। ফুৰোঁ বুলি ক'লে 2 ঘণ্টামান সময় ভালকৈ খোজকাঢ়ি ঘূৰি পেলাই ফুৰিব পাৰি। আমি অৱশ্যে বেছি সময় থকা নাছিলোঁ, কিন্তু সেইখিনি সময়ত আমি গোটেই পাৰ্কখন ঘূৰিবলৈ নহ'লে, অলপহে ইফালে সিফালে গ'লোঁ। মানে ল'ৰা ছোৱালী লৈ পেলাই তাই কিন্তু ভাল পাইছে, কিন্তু আমিহে ভাবিছোঁ হয়তো আমনিও পাব পাৰে। আৰু বিশেষকৈ বেছি সময় থাকিম বুলি ভবাও নাছিলোঁ, অলপ সময় 1 ঘণ্টামান থাকি পেলাই আমি গুচি আহিলোঁ। আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা এটা ধুনীয়া এৰিয়া আছে, তাতে সিহঁতি খেলিবও পাৰে। এইও বহুত ধুনীয়াকৈ খেলিলে আৰু আমিও বহুত ভাল পালোঁ পাৰ্কখনত গৈ পেলাই। ওপৰতো এটা ধুনীয়া হেৰি আছে, যাব পাৰি তাতে, তাৰ পৰা আৰু ধুনীয়া লাগে পৰিৱেশটো চাবলৈ। আৰু সঁচাকৈ মানে ঘৰত সদায় ব্যস্ত হৈ থাকি এনেকৈ সপ্তাহত কেতিয়াবা ওলাই গ'লে ভালেই লাগে অৱশ্যে। মোৰ তেনেকৈ ওলাই যোৱা হোৱা নাছিলে বহুত দিন, এনেকৈ ক'ৰবাত ফুৰিবলৈ পাৰ্ক চাৰ্কত। আজি গ'লোঁ, ভালেই লাগিলে। আৰু আমি যিহেতু বহুত দিনৰ পৰা যাম বুলি ভাবিও আছিলোঁ, সেইকাৰণে গৈ ভালেই লাগিলে বাৰু। আৰু সেয়া ইয়াৰ ভিতৰতে এখন ৰেষ্টুৰেণ্টো আছে আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত গৈ পেলাই মানে ৰেষ্টুৰেণ্টৰ ভিতৰত গৈ পেলাই খাবও পাৰে। আমি অৱশ্যে আজি যোৱা নহ'লে, ভৱিষ্যতে কেতিয়াবা যাম বুলি ভাবিছোঁ। আমাৰ ইয়াৰাই কিন্তু বহুত এনজয় কৰিলে, সেইটো ক'ব লাগিব। মই এতিয়া ভাবিছোঁ যে তাইক সদায় মানে এদিন উলিয়াই লৈ যাব লাগিব। এনেকৈ তাই খুব ভাল পায়, এনেকৈ অলপ পাব্লিক প্লেছত গৈ পেলাই। ঘৰত সোমাই থাকি তাই সিমান এটা ভাল নাপায়, তাই মানুহৰ সংগ বেছি ভাল পায়। আচলতে সকলো ল'ৰা ছোৱালীয়ে ভাল পায়, কিন্তু তাই এটা কথা কি, মানুহৰ ওচৰত পটককৈ নাযায়। মানে ধৰক কোনোবাই মাতিলে তাই সেই মানুহজনৰ ওচৰত বা চিনাকি হ'লেও তাই বেছি মানে মানুহৰ গাত লাগি থাকি ভাল নাপায়, বা কোনোবাই ল'ব খুজিলে ভাল নাপায়, কিন্তু তাই আঁতৰৰ পৰা খেলি থাকিব। তাই সেইটো এটা নেচাৰ মানে। মই আকৌ সেইকাৰণে ভাবোঁ যে কিয় বা তাই মানুহৰ লগত বেয়াই পায় নেকি। আৰু আজিলৈ আহিলোঁ, আমি গুচি আহিলোঁ। এতিয়া ঘৰত আহি পেলাই সেয়া ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে আমাৰ ইয়াৰায়ো পূৰা মোৰ মানে তাইৰ ভাগৰ পাউডাৰ এইবিলাক লৈ পেলাই খেলি আছে। আৰু আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ